দুবাহু মেলি দুচকু তুলি এইটো লোৱা আপোনাৰ ৪৫ টকা হৈছে আপুনি ২০ টকাহে দিছে হ'ব দিয়া অহা সপ্তাহত দিম এতিয়া হাতত একেবাৰে নহ'ব পইচা নাই। বস্তুখিনি অহা সপ্তাহত নিব ঐ জধামূৰ্খ ঐ গ্ৰাহকৰ লগত কথা পাতিবলৈ নাজান নিয়া একো চিন্তা নকৰিবা যেতিয়াই পাবা তেতিয়াই ঘূৰাই দিবা মই আছো নহয় মই এতিয়া আহোঁ খুৰা আপোনাক কিন্তু বহুত বহুত ধন্যবাদ খুৰা খুৰা বুলি নামাতিবা মোৰ আচলতে বয়স এটা বৰ বেছি হোৱা নাই তোমাতকৈ ২ বছৰমানহে ডাঙৰ হ'ম এই পকা চুলিখিনি দেখিছা এয়া আচলতে কেমিকেল ৰিয়েকশ্যন বুজা নাই সেই দোকানৰ বস্তুৰ মাজত থাকোঁতে চুলিখিনি কেমিকেল ৰিয়েকশ্যন হৈ পকি গৈছে গম পাইছো মই এতিয়া আহোঁ আকৌ আহিবা দেই মহাজন দেউতা মোৰ টকা কুৰিটা কম হ'ল অহা সপ্তাহত দিম এতিয়া আহোঁ ৰহ এই বস্তুকেইটা থ অহা সপ্তাহত বস্তু নিবি যা কিন্তু নন্দেশ্বৰৰ ঘৈণীয়েকক দেখোন ২৫ টকাই বাকী কৰি দিলা কি তই নন্দেশ্বৰ ঘৈণীয়েক হ'লে তোকো দিম এতিয়া যা বুলি কৈছো নহয় যা বুঢ়া তোক এদিন কোনোবাই এনেকুৱা ৰামঠগন দিব চাবি কি কলি তই ঐ পালি ধৰ তাক এৰা মোক কথা শুনাবলৈ আহিছে ৰাইজে খৈ নিদিয়াটো এৰা মোক কথা শুনাবলৈ আহিছে এৰা চালা চিপচ মহাজন লাইটৰ বিল আহিব বুলি ফেনখন অফ কৰি থৈ বিচনীয়াৰ বিচিব দিছ কোনোবা দিনাখন খং উঠিলে গোটেই ৰাতি ফেনখন চলাই থৈ যাম দি থাকিবি তই মুখখনে ভুকুৱাই আছো যে কিবা হৈছে নেকি Alienation Oh yeah. মানে আহক লাগিব নেকি অ' মা ইমান গৰম কোল্ড ড্ৰিংকছ হ'ব নেকি কোল্ড ড্ৰিংকছটো নাই What? Oh my god! Cold drinks নাই মই মৰি যাম এতিয়া মৰি যাম মানে আপুনি মৰি যাম বুলি ক'লে মই কিবা মৰি যাবলৈ দিম নেকি তুমি বুলি ক'বা আকৌ দুষ্ট কিবা নিজৰ লাগে কম তুমি বুলিয়ে কম এই কোল্ড ড্ৰিংকছ নাথাকিলে কি হ'ল এই ডাবৰ পানী আছে নহয় আছে এই গছত একেবাৰে ভৰিয়ে আছে গছত থাকিলে কেনেকৈ খাম ইমান গৰম আনিম পাৰি আনিম নহয় পোৱালি এটা কাম কৰচোন এই গছৰ পৰা ডাব কেইটামান পাৰি আনগে যা যা এই যাওঁতে বাহিৰৰ জাপখন মাৰি থৈ যায় নহ'লে বাহিৰমে এওঁ দেহাটো পুৰি পেলাব নহয় যা ওচৰ জোপা পৰা নানিবি দূৰৰ জোপা পৰা আনিবি দেহে অকণমান মিঠাটো বেছি মোৰ কিবা বৰ লাজ লাগিছে জানেনে কেমিকেল ৰিয়েকশ্যনৰ কাৰণেহে মোক অকণমান বুঢ়া লাগে নহ'লে মোৰ বয়স এটা বৰ বেছি নহয় তোমাতকৈ ২ বছৰমানহে ডাঙৰ একেবাৰে জোখৰ বয়স পুলিচ পুলিচ দোকানৰ দৰ্জা বন্ধ কৰি অসামাজিক কাম নহয় মানে সামাজিকে এই মোৰ যি লগৰ যি এই অকণমান অংকত কেঁচা জিৰ লগৰ জি মিছা কথা ক'বলৈ আহিছ বুঢ়া এই নামত থানাত ১০০টামান কেছ আছে ভুল কৈছে ইন্সপেক্টৰ ভুল কৈছে তো আমাৰ আই এনেকুৱা ছোৱালী নহয় ন মোৰ নামত ১০০টা ফাইল নাই নাইতো 280টা কি
এতিয়া আচৰিত হৈ লাভ নাই বল থানালৈ বুকুত চিলত লৈ ফটো উঠিব লাগিব অ' ছাৰ পেপাৰটো ফটো এখন দিব হা একেদৰে মই জইণ্ট ফটো ভাল লাগিব ন বুঢ়া বল থানালৈ আজি তোৰ যৌৱনৰ জোল উলিয়াম বল সময় নাই মোৰ আৰু বহুত কেছ আছে বলক সৰি বলা না প্লিজ বুঢ়া বোলা বুলি ক'লে যাব পাৰি নেকি ছাৰ কিবা এটা কৰি মানে ঘোষ দিয়াৰ কথা কৈছো বুঢ়া ইন্সপেক্টৰ সত্য শুদ্ধ কাকতি ঘোষ মানে ঘোষ নহয় আপোনালৈ এটি সামান্যতম উপহাৰহে উপহাৰ হা উপহাৰ যদি ল'ব পাৰি কিন্তু সামান্য উপহাৰ মই নলওঁ তোৰ চন্দকৰ গোটেইখিনি মাল মানে উপহাৰ যদি মোক দিয় তেনেহ'লে তই বাচি যাবি গোটেইখিনি কেনেকৈ তেন্তে বলা দুইটাই জইণ্ট ফটো এখন পেপাৰত দিম ধুনীয়া লাগিব ন দিম গোটেইখিনিকে দিম Alienation. এই টকাখিনি তই ৰাখি থ মই থানাত লৈ ল'ম এই বুঢ়া তই আজিলৈ বাচি গলি এইটো লওক আমাৰ ফালৰ পৰা উপহাৰ আজি হোৱা লছটো কম হ'ব দোকানত বেচিব পাৰিব আৰু নাৰীৰ প্ৰতি আসক্তিটো অলপ কমিব Alienation. এইটো দেখোন টেনিছ বল তাৰ মানে ইহঁত দুটা চোৰ
চকুৰে দুপাৰত পাল পাতি ৰোৱা সপোনত কিদৰে জনাই দিওঁ মাথো একেটি পদক প্ৰণয়ৰে আকাশত পাখি মেলা মন পক্ষী কিদৰে ঘূৰাই আনো আজিনো মই হঠাৎ তুমি দিয়া এই নামে হেজাৰ বাৰ গানে চিকু তাই খঙত থকা যেন লাগিছে যাওঁগৈ নেকি হেই একো নহয় যা কাপোৰ চব ভাল হৈ যাব কবি এইকেইদিন আমাৰ ফিল্ড ডিউটি অলপ বেছি হৈছে ফিল্ড ডিউটি কিয় আমাৰ কাম জানো ফিল্ডত নহয় ময়ো যাওঁ বহুদিন বিলাতী খোৱা নাইও গেলি আহোঁ তই টকা পালেই মদ খোৱাৰ বাহিৰে বেলেগ কথা চিন্তা কৰিব নোৱাৰ অঁ আৰু তই যে টকা পালেই মৰম খোৱাৰ বাহিৰে বেলেগ একো চিন্তা কৰিব নোৱাৰ ময়ো নোৱাৰোঁ মই যাওঁ মায়া মায়া এ মায়া চোৱা না তোমালৈ কিমান ধুনীয়া শাৰী এখন আনিছো তোমাৰ খং উঠিছে কি কৰিম কোৱা সেইকাৰণে কৈছিলো যে মাল্টি নেশ্যনেল কোম্পানীত চাকৰি নকৰোঁ ডিউটি বহুত টাফ হয় ফিল্ড ডিউটি বহুত কৰিব লাগে জানা হ'ব আজিৰ পৰা চাকৰি নকৰোঁ চাকৰি মই এতিয়াই ৰিজাইন দিমগৈ মই তোমাক ৰিজাইন দিব কৈছো নেকি কি বিপদ মনে মনে থাকা এনেকৈ কান্দি থকা কোনোবাই দেখিলে নাৰী নিৰ্যাতন কৰা বুলি প্ৰতিবাদ কৰি দিব তেৰিকা তুমি মোক তেৰি বুলি কৈছা তেৰি নাই কোৱা নিজকে কৈছো তেৰি আকৌ কৈছা এইবাৰো নিজকে কৈছো নাকান্দিবা না চোৱা শাৰীখন চোৱা বা ইমান ধুনীয়া শাৰী তুমি ইমান ভাল পৰিৱৰ্তনৰ ব্যৱধান ইমান কম হে নাৰী তুমি মহিমাময় দুচকু তুলি চোৱা মোৰ দুচকুলে জীয়াই আছো মই তাতে দুবাহু মেলি দুচকু তুলি চোৱা মোৰ দুচকুলে জীয়াই আছো মই তাতে দুচকু তুলি চুবলে খোজে আজুৰি আনিব বিচাৰে মনৰে মাজলে
ঝুমুৰি ধৰিছে ফাগুনী ফাগুনী সুবাসে চোৱা মোৰ চকুৰে জিলিকা নুবুজা মৰমে ভাল পাই তোমাকে গোপনে তোমাকে পাবলে সোণাৰু ফুলিছে চোৱাহী দুগানে আবেগো উৰিছে তোমাকে কবলে দুবাহু মেলি দুচকু তুলি দুবাহু মেলি দুচকু তুলি দুবাহু মেলি কিয় দিকো সাংঘাতিক কথা হ'ল নহয় কি হ'ল? মায়া বাইদেউহঁতৰ ঘৰত আপুনি একো নকৰে বুলি গম পাই গ'ল নহয় কি মায়াও গম পালে নেকি মই এতিয়া একো নাখাওঁ আপুনি মায়া বাইদেউহঁতৰ ঘৰলৈ যাওক এই নচচা ফলত দিব খুজিছ আপুনি যদি নাযায় মায়া বাইদেউ গ'ল বুলি ধৰক কি হ'ল কি কৈছ তই মায়া বাইদেউৰ ককায়েকে বোলে কাইলৈৰ পৰা দৰা বিচাৰিব আমি প্ৰেমৰ চেঁচায়ক হিচাপে খবৰটো দিলোঁ বাকীখিনি আপোনাৰ কথা আপুনি চিকুতাক বিচাৰি গৈছে মই যাওঁ हिले हिले ঠেকা খালে নিজৰাৰে ফটাকানি এচেৰেঙা ৰুটি পালো কুকুৰে নিলে টানি টানি লৈ গ'ল চালা মোক কোনোবাই চেলেঞ্জ কৰে নেকি ৰে চেলেঞ্জ চেলেঞ্জ কৰে সামান্য বিজনেছমেন বুলি ভাবে বিজনেছমেন ইম্পৰ্ট এক্সপৰ্ট কৰোঁ আমি ইম্পৰ্ট এক্সপৰ্ট কিবা যদি খং উঠি যায় নহয় কোনোবা দিনা সাৰা দুনিয়াখনকে কিনি পকেটত ভৰাই থৈ দিম মই তোমাক আজি চেলেঞ্জ কৰিছো ভগৱান ভগৱান বিজুলী খুটা হৈ দেখা দিলা ৰে নমস্কাৰ ৰে তুমি কেইদিনমান আৰু মাত্ৰ শাসন কৰা তাৰ পাছত ক্ষমতাৰ জৰীডাল মোৰ হাতত টিকেন্দ্ৰ দিতা হাতত চবকে ইম্পৰ্ট এক্সপৰ্ট কৰি পেলাম বাপেকে ন বেয়া পাইছা নেকি নিশ্চয় হৈছে বুলি ভাবিছা নাভাবিবা নাভাবিবা তুমি নহ'লেতো আমাৰ চিলিমেই ছিগিব অৰা একদম মাক কচম তোমাৰ নাম নোলোৱাকে যে আমি কেতিয়াও ডিউটিয়ে নকৰোঁ জান কোনে মায়া মই তোমাক সঁচাকৈ ভাল পাওঁ তুমি মোৰ জীৱনত নাথাকিলে মই জীয়াই থাকিব পাৰিম কি ভাল পোৱা ভালেই যদি পোৱা ইমান দিনে তাইক মাল্টিনেশ্যনেল কোম্পানীত চাকৰি কৰোঁ বুলি ফাঁকি দিছিলা কিয় মোক কিয় ফাঁকি দিছিলা তুমি দেখোন কৈছিলা তোমাৰ দাদাই ব্যৱসায় কৰা মানুহ বেয়া সেইকাৰণে কোম্পানীত চাকৰি কৰা বুলি ফাঁকি দিছিল তাৰ মানে তুমি বিজনেছ কৰা কিহৰ বিজনেছ কৰা ইম্পৰ্ট এক্সপৰ্ট কি পাৰ্টনাৰ পাৰ্টনাৰ বিজনেছ পাৰ্টনাৰ না তোমাৰ বিজনেছ পাৰ্টনাৰ য়েছ য়েছ মাই ডিয়াৰ জেণ্টলমেন এটা কথা ইচ্ছা কৰিলে কিন্তু আপুনি আমাৰ তাত সোমাই যাব পাৰে এপ্লিকেশ্যন ফৰ্মত পইচা নাই মই ৰিস্ক লৈছো আমাৰ বিজনেছ পাৰ্টনাৰ হৈ যাওক এটা কথা কিন্তু আমাৰ ইয়াত কিন্তু বেইমানি নচলে একদম ক্লিয়াৰ কাট বুজিছে পাৰিবনে পাৰিব ন নয়ন এক্সকিউজ মি বহিব নিদিলে নিদিওঁ বুলি ক'ব লাগে হ'ল বুলি মানুহে এনেকে পেলাব লাগে নেকি বাৰু আয়ো সাইড প্লিজ এক মাহ
মই তোমাক 1 মাহ সময় দিম। এমাহৰ ভিতৰত যদি তুমি 5 লাখ টকা বিজনেছ কৰি ইনকাম কৰিব পাৰা, মায়াক মই নিজেই তোমালৈ বিয়া দিম। মাত্ৰ এমাহ আৰু অকণমান সময় দিব নোৱাৰি নেকি বাৰু? কিমান সময়? ইমান সময় মানে 30 বছৰমান হ'লে অকণমান কমফৰ্টেবল যেন লাগে আৰু নে কি কয়? বাছ এতিয়া যাব পাৰা। আৰু শুনা, 5 লাখ টকাৰ যদি 1 টকাও কম হয়, এইখন ঘৰৰ পদূলিলৈ অহা চিন্তা মনৰ পৰা উলিয়াই দিব। মায়া, ব'ল ভিতৰলৈ ব'ল। মায়া, দাদাৰ কথাই মোৰ কথা বুলি তুমি $5 লাখ টকীয়া কাষ্টমাৰ পাম জানো?